তুমি কত আছা তুমি পলিছে বিচারি খাইছে হাওয়া ধুলি না ভাবিবা তুমি বাসি যাম বুলি পুলিচে পালে উঘালিব তোমাৰ দীঘল চুলি ৰাইজৰ টকাৰে পাতিলা বিয়া এতিয়া আমাক উত্তৰ দিয়া ফেচবুকততো খুলিবই নোৱাৰি আগলৈ গ'লেও শুনি পিছলৈ গ'লেও শুনি ৰাইজৰ টকাৰে পাতিলা বিয়া এতিয়া আমাক উত্তৰ দিয়া ফেচবুকতো খুলিবই নোৱাৰি আগলৈ গ'লেও শুনি পিছলৈ গ'লেও শুনি ৰাইজৰ টকাৰে ৰাইজৰ টকাৰে অসমত তেনেকুৱা বিয়া এখন পাতা নহয় পচিবল হয় আমাৰ ইচ্ছা নাছিলে মানুহে এইবিলাক কথা যে কয় কি কয় আমাৰ সপোন আছিলে আমাৰ বিয়া আমাৰ দুটাৰ বিয়া আমাৰ সপোন আছিলে সি বিচাৰিছিলে উদয়পুৰ ইটছ বিউটিফুল প্লেচ চবৰে ড্ৰিম ডেষ্টিনেশ্যন আৰু মই বিয়াখনত বেছি কথা নকওঁ দেই এটা ষ্টেটমেণ্ট ক'ম মোৰ বিয়াৰ পৰা মানে আমাৰ দুজনৰ বিয়াৰ পৰা আমি ছেটিছফাইড আমাৰ লগত আমাৰ গাঁৱৰ মানুহ গৈছিলে ৰিলেটিভছ গৈছিলে তেওঁলোকে 70% অফ দ্য পিপল টুক দ্য ফাৰ্ষ্ট ফ্লাইট ইন মাই ৱেডিং চ' তাতকৈ বেছি আৰু মই কাকো জাষ্টিফিকেশ্যন দিয়াৰ কোনো প্ৰয়োজন নাই সেইটো কি ধুনীয়া জেষ্টাৰ এটা ন তেওঁলোকৰ আশীৰ্বাদ আছিলে তেওঁলোকৰ লগত আছিলে যি নিয়ম কৰিলোঁ যি মস্তি কৰিলোঁ উই এনজয় দ্য ৱেডিং এনজয় কৰিব লাগে থাৰলি ৱেডিং এনজয় কৰিলোঁ আৰু মোৰ সেইটোৱে চবতকৈ ডাঙৰ ছেটিছফেকশ্যন ডেট ইজ দ্য অনলি লাইক থিং আই ৱান্ট টু চে এবাউট দ্য ৱেডিং যে আমাৰ যোৰহাটৰ গাঁৱৰ মানুহ গৈছে মোৰ ৰিলেটিভছ বহুত এজেড মানুহ গৈছে ভকত গৈছে ইয়াৰ পৰা চ' তেওঁলোকে মোৰ বিয়াত তেওঁৰ ফাৰ্ষ্ট ফ্লাইট ল'লে আৰু উদয়পুৰ দেখিলে ৰাফলছ দেখিলে ধুনীয়াকৈ দুদিন থাকিলে ফুৰিলে নাচিলে গালে ডেট ইজ দ্য আল্টিমেট ছেটিছফেকশ্যন আৰু তাৰ উপৰি মানুহে আৰু কি কয় ডেট ইজ ন' পইণ্ট বিকজ ৱেডিঙত তেওঁলোক না